আমাৰ মানে কেইদিন আগত মানে ধৰক ১ মাহে হ'ব। ১ মাহ আগত মানে কি হৈছিল, আমাৰ ঘৰত কাপোৰবিলাক মেলাই থাকে, কোনোবাই কাটি কাটি থৈ যায়। তাৰপিছত কাটিলে আমি আৰু ভাবোঁ কোনোবাই এনেই কোনোবা চলি এইবিলাক কৰি আছে চাগে, চেংৰা চলি। আমাৰ বোৱাৰীকেইটাৰ কিছুমান কাপোৰো হেৰাই যায়। তাৰ কেইদিন পিছত দেখা পালোঁ যে মানে কি হৈছে, আমি মাঘৰ বিহুৰ দিনাখন আৰু চবেই বিহুত গ'লোঁ। বিহুত গৈ কিনে আহিলোঁ ঘৰত। আহি মোৰ মিছেছৰ বোলে লেট্ৰিন লাগিল। তাই আগতে আহিল, অহাৰ পিছত কি হ'লে, তাই কিবা ছায়া মায়া দেখা পালে বোলে। তাৰপিছত সেনেকে থাকিল। সেইদিন সেনেকে থকাৰ পিছত ৰাতি কি হৈছে, নহয় দুপৰীয়া, সেইটো দিন সেনেকেই গ'ল বাৰু। দুপৰীয়া আমি খোৱা লোৱা কৰিলোঁ চবে একেলগে। তাৰপিছত আৰু নেক্সট ১ তাৰিখে আমি দেউতাক লৈ কিনে মই টংলা মেডিকেলত গ'লোঁ। যোৱাত ঘৰত মানে মা আৰু তাইয়ে আছিল, সেইখিনি জেগাত আছিল। থাকোঁতে আমাৰ তাতে পেণ্ডেল আছিল। পেণ্ডেলৰ কাপোৰবিলাক মানে এনেই জ্বলি আছে। ইহঁতে দেখা পাই একদম আটাবাঢ়ি কান্দিলে। তাৰপিছত গাঁৱৰ চব মানুহ একদম যথেষ্ট কষ্ট কৰি মানে জুই চুই নুমলা। তাৰপিছত ধৰি অলপ পিছত আমিও সেনেকে, আমাকো ফোন কৰিলে, আমিও আহি পালোঁ। আহি দেখা পালোঁ যে মানে জুইত লাগিছে। বহুত কাপোৰ সেই হৈছে, মানে ৩০,০০০ মান টকাৰ, ৩০-৪০ হাজাৰ মান এনেকুৱা নতুন কাপোৰ আনি থোৱা আছিল, সেইখিনি বেয়া হৈ গৈছে। তাৰপিছত আহি আমি হেৰিত গ'লোঁ। ঘৰত অলপ পিছতে দেখা পালোঁ ঘৰৰ পিছফালে এটা আলমাৰি আছিল, তাতে জ্বলি আছে। তাৰপিছত আকৌ অলপমান পিছতে অকণমান দূৰত এখন ঢেকনবেৰা আছিল, ঢেকনবেৰাখন জ্বলি আছে। তাৰপিছত আমি আৰু গাঁৱৰ দাদাহঁতেও, এখেতে আমাৰ গাঁৱৰ সভাপতি হয়, তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। তাৰপিছত আৰু যেতিয়া সেই হ'ল, মই থিয় দি থাকোঁতেই মোৰ আগত মানে মিছেছৰ আলনা এডাল পূৰা জ্বলি গৈছে আৰু একো নাই আৰু। তাৰপিছত চবেই ক'লে যে তোমালোকে কবিৰাজ বিচাৰা, ডক্তৰৰ বিচাৰিলে নহ'ব, কবিৰাজটো চোৱা ভাল। তো সেনেকে আমি কবিৰাজৰো সহায় ল'লোঁ। কোনোবাই কয় বিৰাজে পিৰিছে, কোনোবাই কয় কিবা হৈছে। মুঠতে শান্তি নাই আৰু এতিয়া আজি মানে ৮ দিন হ'ল, আমি ঘৰৰ ভিতৰত কোনো শুব পৰা নাই। চব বাহিৰতে শুই আছোঁ, চব বাচ্চা কাচ্চা চবেই বাহিৰত আছে। যোনে যি কৈ আছে তাকে কৰিছোঁ, মানে পৰিত্ৰাণটো পোৱা নাই। কেতিয়াবা কি হয়, নাম প্ৰসংগ কৰিছোঁ, কোনোবাই কৈ আছে হেৰি কৰ, যোনে যি কৈছে মুঠতে সেয়ে কৰি আছোঁ, কিন্তু পাত্তা পোৱা নাই। কবিৰাজে কৈ থাকে মানে কি, কোনোবাই বোলে কিবা কৰিছে। তাৰপিছত সেই হিচাপত কবিৰাজ আহিল, দেখালেও যে এনেকুৱা হৈছে এনেকুৱা হৈছে, কিন্তু সেই নাই। যোৱাকালিৰ পৰা আমিতো ৪ দিনমান হ'ল ভাত চাত খোৱা নাছিলোঁ। গাঁৱৰ সকলোৱে ঘৰত ভাত বনাই আনে, আমাক দিয়ে। তাৰপিছত চাহ তাহ এনেকে চবেই এনেকে খাই হেৰি কৰিছে। তাৰোপৰি দেউতা হ'ল হাই প্ৰেছাৰ পেচেণ্ট। দেউতা যোৱাকালিৰ পৰা কান্দি একো খোৱা নাই, কিবা কৰা নাই, এতিয়া শুইয়ে আছে, উঠাই নাই। এই ঘটনাটো দিনত হয় নে ৰাতি? দিনতে বেছি হয়, ৰাতিটো খুব কমেই হয়। ৰাতি ২ দিনে হৈছে, তাৰপিছত দিনৰ ভাগতে বেছি হৈছে। কি সন্দেহ কৰে এইটো? এতিয়া মই ভাবোঁ কিবা অলৌকিক শক্তি এটা নিশ্চয় আছে, নহ'লে এনেকাতো হ'ব নালাগে। মানে কবিৰাজৰ ভাষা মতে সিহঁতে কয় কোনোবাই তহঁতক দূৰৰ পৰা কৰি আছে এইটো। আৰু মই নিউজৰ জৰিয়তেও মই কৈছোঁ, তেখেতসকলে যদি চাই আছে আমাক মুক্তি দিয়ক, এনেকুৱা কৰিব নালাগে আৰু। চায়েন্সৰ ফালৰ পৰাও আহিছিল, তেখেতসকলেও মানে কোনোবাই হেৰি কৰা বুলিয়ে কৈছে। যোৱাকালি কৈছে মানে কি, কোনোবাই দূৰৰ পৰা লাইটাৰ জাতীয় বস্তুৰে কৰি আছে বুলি কৈছে, কিন্তু আমিতো নাজানো লাইটাৰ নে কি এইটো। সেইদিনা প্ৰশাসনৰ মানুহ আছিল, মানে আমাৰ শোৱাপুৰ আৰক্ষী চকীৰ IC ছাৰে ৰাতি ১:৩০ মানলৈকে আমাৰ লগত ৰখিছে ৰাতি। আৰু লাষ্টত মানে তেখেতেও আনকি কৈছে, ভাইটি যদি ফায়াৰ ব্ৰিগেড প্ৰয়োজন হয় মোক ফোন কৰিবা। ছাৰ হ'ব বুলি কৈছিলোঁ। সেইখিনিয়ে আৰু, বৰ বেছি মই ক'ব নোৱাৰিম। আজি কেইবাৰ হৈছে? আজি এতিয়ালৈকে 5বাৰ মান জ্বলিল। পেণ্ডেলৰ কাপোৰ জ্বলিল, তাৰপিছত এইবিলাক আমাৰ এতিয়া মানে থাকা কাপোৰ নাই আৰু, চব চেজ হৈ গ'ল। টেণ্টৰ ব্যৱসায় কৰে? আমাৰ টেণ্টৰ সেই আছিল মানে 12জন, 4জন ভাই ককাই, তাৰপিছত বোৱাৰী, আমি 3টা, মা দেউতা, সৰু বাচ্চা 3জন। সেয়াই আৰু। ৰাতি ক'ত থাকে এতিয়া? বাহিৰতে থাকো। গাঁৱৰ মানুহবিলাক চবেই আহি পেলাই ৰখি থাকে, আমি তেনেকে থাকো।